নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ মই অস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে ভাবিলোঁ যে এটা লং ব্লগ ষ্টাৰ্ট কৰোঁ, সেইকাৰণে ভিডিঅ' বনোৱাত লাগি গ'লোঁ আৰু। কিন্তু মোৰ গাটো বিশেষ ভাল নহয়, মাতটো এতিয়াও ভাঙি আছে। কালি ইমান গৰম পৰিছিলে আৰু গৰমতে ঠাণ্ডা পানী খাই দিলোঁ, সেইকাৰণে অলপ এতিয়া মাতটো ভাঙি গ'ল, গাটো ইমান ভাল নহয়। উঠি লৈ ফ্ৰেছ হৈ মই অলপ গৰম পানী খাই লৈছোঁ। মই সদায় নাখাওঁ, কিন্তু আজি ভাবিলোঁ যে চাহ খোৱাৰ আগত অলপ গৰম পানী খাই লওঁ, তেতিয়া কিজানি মাতটো ভাল হৈয়ে যায়। সেইকাৰণে চাহ খোৱাৰ আগে গৰম পানী খাই ল'লোঁ। তাৰপিছত চাহ আৰু কেক খাই ল'লোঁ। এতিয়া চাহ খাই খাই মই ভাবি আছোঁ যে ৰুমখিনি অলপ চাফা কৰিব লাগিছিলে, বহুত কাম পেইণ্ডিং হৈ আছে। কিন্তু মোৰ আজি ইমানেই লেজি লাগিছে, কি কৰিব পাৰোঁ ঠিক নাই আৰু। ইফালে অলপ পঢ়িবও লাগে, পঢ়াটোতো ডেইলি কৰিবই লাগিব। ফাৰ্ষ্ট ভাবি আছোঁ কি কৰোঁ ফাৰ্ষ্ট, কি নকৰোঁ, এইবোৰ ভাবিয়ে আছোঁ আৰু গাটো যদি ভালে নাথাকে তেতিয়া একো কাম কৰিবলৈও মন নাযায়। মোৰ আজি জ্বৰ উঠা নাই, কিন্তু চাগে জ্বৰ উঠিব, অলপ ফিল হৈ আছে তেনেকুৱা। তথাপিতো এতিয়া বিচনাখন চাফা কৰিবই লাগিব। সেইকাৰণে এতিয়া প্ৰথমে ভাবিছোঁ যে বিচনাখন অলপ চাফ চিকুণ কৰি লওঁ, তেতিয়া কিজানি মন যায়েই ভালদৰে পঢ়া শুনা কৰিবলৈ। কালিৰ ন'টিফিকেশ্যন দিয়াৰ পৰা মনবোৰ অলপ খেলি মেলি হৈ আছে। ইমান দিনে ডাউটত আছিলোঁ, ভাবি আছিলোঁ যে ন'টিফিকেশ্যন দিলে অলপ বেছি এটা গম পোৱা যাব সঠিকভাৱে কেতিয়া হয় কেতিয়া নহয়। কিন্তু এতিয়া যেতিয়া কালি দি দিলে আৰু টেণ্টেটিভ ডেটটোও দি দিছে যে 1 জুনত হ'ব বুলি এক্সাম, তো সেইকাৰণে এতিয়া নিজৰ ষ্ট্ৰেটেজিটো কেনেদৰে বনাওঁ, কেনেদৰে এতিয়া পঢ়িম, ৰিভিজন কেনেদৰে দিম, সেইবোৰ এতিয়া ভাবি অলপ চিন্তা লাগিবই আৰু এটা ডাঙৰ প্ৰব্লেম কি হয় যেতিয়া মই ৰিভিজন দিব বহোঁ, তেতিয়া মোৰ এনেকুৱা লাগে যেন মই টপিকবোৰ আজি নতুনকৈ পঢ়িছোঁহে, এনেকুৱা কেতিয়াও ফিল নহয় যেন মই ৰিভিজন দিব বহিছোঁ। কিন্তু যিয়ে নহওক, এতিয়া হাতত 2 মাহ আছে আৰু সেই 2 মাহ ভালদৰে পঢ়িব লাগিব। আৰু এতিয়া ভাবি আছোঁ যে এখন মই প্ৰপাৰ ৰুটিন বনাব লাগিব প্ৰিলিমছ স্পেচিফিককৈ, কাৰণ এতিয়া মোৰ হাতত ইমান চ'ৰ্চেছ আছে যে মই কি পঢ়োঁ কি নপঢ়োঁ। ইমানবোৰ চ'ৰ্চেছ থাকিলে, মাল্টিপল চ'ৰ্চেছ যেতিয়া হয় তেতিয়া অলপ কনফিউজ হৈ যোৱা যায় আৰু মাল্টিপল ৰিভিজন দিব পৰা নাযায়। সেইকাৰণে এতিয়া ভাবিছোঁ যে মই এখন প্ৰপাৰ ৰুটিন বনাব লাগিব আৰু সেইমতেই পঢ়িব লাগিব। কাৰণ মই ভাবিছোঁ যে লিমিটেড চ'ৰ্চেছ ৰাখি আৰু সেইবোৰকে মাল্টিপল টাইম ৰিভিজনছ দিম। মই ডেইলি এনচাৰ ৰাইটিং কৰি আছিলোঁ আৰু সেই এনচাৰ ৰাইটিংটো এতিয়া চাগে অফ কৰিব লাগিব। আকৌ যেতিয়া প্ৰিলিমছ পাৰ হৈ যাব তেতিয়া আৰু আকৌ এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰি দিম। কিন্তু এতিয়া অকল প্ৰিলিমছ স্পেচিফিককৈ পঢ়িম আৰু। এতিয়া বিচনাখন ভালদৰে ঠিক ঠাক কৰি লৈ মই এতিয়া কিতাপবোৰ উলিয়াই লৈছোঁ আৰু আজি ভাবিছোঁ যে মই অলপ পলিটিকে ৰিভিজন দিওঁ। মই বহুত দিন পলিটি ৰিভিজন দিয়া নাই। পলিটিৰ পৰা APSCত বহুত কুৱেশ্যন অহা দেখাইছে আৰু লাষ্ট ইয়েৰো বহুত আহিছিলে কুৱেশ্যন। আৰু এতিয়া মই চব ৰেডি কৰি পঢ়াত বহিব লওঁতেই কাৰেণ্টটো গুচি গৈছে। তথাপিতো যিহেতু ভাবি ল'লোৱে আজি পঢ়িম বুলি, তো সেইকাৰণে কাৰেণ্ট গ'লেও কোনো কথা নাই, চাৰ্জ লাইট লগাই হ'লেও পঢ়িম। এতিয়া ভাবিছোঁ যে মই মোৰ ফাৰ্ষ্ট লটটো ষ্টাৰ্ট কৰোঁ আৰু লগতে কি হয় পঢ়ি থাকিলে কিবা এটা খাই থাকিব মন যায়, আৰু সেইকাৰণেই মই অলপ অমিতা কাটি আনিছোঁ। পঢ়াৰ মাজতে কিবা এটা খাই থাকিম আৰু সেই বুলি ভাবি পেলাই অমিতা কাটি লৈছোঁ। তাৰপিছত টাইমাৰটো ছেট কৰি লৈছোঁ আৰু এতিয়া মই মোৰ ফাৰ্ষ্ট লটটো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু তেতিয়াই দেখিছোঁ যে কাৰেণ্টটোও আহি গৈছে। আজি মই ফাৰ্ষ্ট লটত জাষ্ট পলিটিয়ে পঢ়িব পাৰিলোঁ। কি হৈছে, বহুত দিন ৰিভিজন নিদিয়াৰ কাৰণেই নেকি অলপ টাইম লাগিছে মোক বস্তুবোৰ ভালদৰে আকৌ বুজি আকৌ পঢ়োঁতে অলপ টাইম লাগিছে। আৰু আজি যিমানবোৰ কাৰেণ্ট এফেয়াৰ্ছত পলিটি টপিক আহিছিলে সেইবোৰ গোটেইবোৰ কভাৰ কৰি ল'লোঁ। আৰু আজি দিনটো মই আজি পলিটি পঢ়োঁতেই গ'ল, সেইকাৰণে মই বেলেগ একো পঢ়িব নোৱাৰিলোঁ। জাষ্ট সেইখিনিকে আকৌ ভালদৰে চালোঁ। আৰু এটা কথা, এইটো মোৰ লগতেই হয় নে বেলেগৰ লগতো হয় মই নাজানো, কিন্তু যদি অলপ টাইম যদি ৰিভিজন দিয়া নাযায়, সেই বস্তুবোৰ যেতিয়া আকৌ পঢ়োঁ, বহুত টাইম লাগে সেইবোৰ পঢ়িবলৈ। মোৰ বেছি ৰাতিলৈকে পঢ়া নহয়, মোৰ প্ৰায় দিনতেই পঢ়া হয়। মই বেছি ৰাতিলৈকে পঢ়িব নোৱাৰোঁ, মই টোপনি ক্ষতি কৰি মই পঢ়িব নোৱাৰোঁ। মোৰ টোপনিটো পূৰ হ'বই লাগিব, নহ'লে মোৰ গাটো একদমেই বেয়া লাগে।
সেইকাৰণে মই যিমান পাৰোঁ মই গোটেই দিনটো পঢ়িবলৈ চাওঁ আৰু ৰাতি মানে মোক টোপনিটো লাগিবই ভালদৰে। ফাৰ্ষ্ট শ্লটটোত মই জাষ্ট আজি 2 আৱাৰ্ছ পঢ়িছোঁ। ইমান ভালদৰে মোক কমপ্লিট কৰিব নোৱাৰিলোঁ। মানে গাটো ভালে নাথাকিলে একো কৰিব মন নাযায় আৰু মনটো মই আজি বহা নাই। গা ভাল নাই কাৰণেই চাগে ইমান মনটো বহা নাই আৰু মোৰ মানে অলপ মাত দি পঢ়িব লাগে আৰু মোৰ মাত দিলেই আজি কাহ আহি থাকে, চৰ্দি লাগি আছে, তো সেইকাৰণে চাগে মোৰ আজি ইমান পঢ়াত মনোযোগটো বহা নাই। ফাৰ্ষ্ট শ্লটটো কমপ্লিট কৰি মই গা ধুব গ'লোঁ আৰু তাৰপিছত গা ধুই আহি মই লাঞ্চ বনোৱাত লাগিলোঁ আৰু আজি মই লাঞ্চত বনাইছিলোঁ চিকেন ফ্ৰাইড ৰাইচ। তাৰপিছত মই লাঞ্চটো কৰি হাফ এন আৱাৰমান মই ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লোৱাৰ পিছত মই মোৰ ছেকেণ্ড শ্লটটো ষ্টাৰ্ট কৰি দিলোঁ। আজি মই মোৰ ছেকেণ্ড শ্লটতো পলিটিয়ে পঢ়ি দিলোঁ আৰু মই যোনখিনি বাকী ৰখি গৈছিলে পঢ়িবলৈ সেইখিনিৰ পৰা আকৌ ষ্টাৰ্ট কৰি মই আকৌ পলিটিকে পঢ়া ষ্টাৰ্ট কৰি দিলোঁ। ছেকেণ্ড শ্লটতো মোৰ 2 আৱাৰ্ছমান পঢ়াৰ পিছত মোৰ টোপনি আহি গ'ল। তাৰপিছত ভাবিলোঁ যে নাই মই এনেকৈ পঢ়ি থাকিলে নহ'ব, তো ভাবিলোঁ শুই লওঁ অলপ, সেইকাৰণে শুই ল'লোঁ। এতিয়া টাইম হৈছে 4:27 আৰু মোৰ আজি জাষ্ট 4 আৱাৰ্ছ কমপ্লিট হৈছে, কিন্তু ৰাতি চাগে কমপ্লিট কৰিব লাগিব। এতিয়ালৈ সামৰিছোঁ আৰু তেন্তে আজিলৈ বাই বাই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।